জানি বিচাৰে ক'ত যে আহিব লাগে হৌ জানি চাচোন চা কেনেকৈ আছে দাই আপুনি কিনো কৈ আছ একে তই একে তোক বিচাৰে একেবাৰে অসমৰ চুকে কোনে একে ঘূৰি ফুৰিছ মই একে নাপাঙে যা ক'তহে আছে বোলে যেনে হেৰালে নেকি বোলো ঘৰতো কৈছিল একে তোক ঘৰত মই গ'লে নাপাঙে কয় তলতে আছে যা কি বুলি কয় ধানৰ লগতে আছে যা কিবা গৰুহে চাই আছে না কিবাহে কৈ আছে ধানেহে চাই থকা বুলি কৈছে সেইকাৰণে আকৌ তললৈকে নামি কেনে আহিছোঁ তই ইয়াতে থাক তাৰমানে তই ঘৰত নাথাক তাৰমানে তই কি ধান ৰখীয়া হৈ থাক সদায় কিতাপখনো লগতে লৈ আহ তইনো কিতাপখন নহয় আজি দেখোন আনাই নহয় ক'তো থৈ আহিলি তাৰমানে দেওবাৰ দিনাখন যে নপঢ়ে মানুহে চব বন্ধ থাকে সেইকাৰণে তই কি বোলে পঢ়া বন্ধ কৰিছ কি বোলে তোক মই এটা খবৰ ক'বা কাৰণেহে আহিছোঁ মই একেবাৰে এইখিনি ক'বা কেনে তোক মই আহিব পৰাই নাই একেবাৰে মই বোলো শুনি জানি মই বোলো খবৰটো বোলো দিব পৰাই নাই বুলি ভাবি আছোঁ সেইকাৰণে মই বোলো আজি বোলো যিকোনো প্ৰকাৰ হ'লেও যাওঁ কি বুলি কয় মেট্ৰিক পৰীক্ষা নহয় আকৌ বোলে মেট্ৰিক পৰীক্ষা নহয় বোলে আকৌ সেই বাতৰি দিছে তই চোৱাই নাই তাৰমানে পইচা ভৰোৱাই নাই সেইকাৰণে মই বোলো এজনী বোলো পুনিয়ে কি বুলি কয় গম পা পাছে নে নাই সেইকাৰণে বোলো মই কৈ আহোঁ মেট্ৰিক পৰীক্ষা যে নহয় বুলিকে এতিয়া মেট্ৰিক পৰীক্ষা নহয় বোলে সেইকাৰণে তই ক'ত বহিবি তই একেবাৰে সেইখিনিতে বহিবি দে তই একে এনি টাইম বহংকৈ থাক তই মানে মস্ত তাৰমানে একে বোলে তই একে মস্ত উঠি আনি চাগে দে এনি টাইম বহং একেবাৰে লাগিয়ে থাকে তই একেবাৰে এনেহে কষ্টডাল একেবাৰে কৈছোঁ একেবাৰে তই ৰথখনত কি বুলি কয় গৰু ৰখি থকা হ'লে তই এটা কাম নকৰ কিয়া তই ঘৰৰ পৰা ইয়ালৈকে একে ওপৰত এখন টিপাল টনি ল'লিয়ে হ'ল তেতিয়া ৰথ চথ নপৰিব তেনেকুৱাকৈ এখন ডাঙৰকৈ এখন টিপাল এখন টনি দিবি আৰু ঘৰৰ মানুহক পইচানো কিয়া ইমান সবা আজিকালি আঁচনি আছে বোলে অৰুণোদয় আঁচনি বোলে আকৌ বোলে কিবা স্বয়ম আঁচনি এসবা কিবা কিবি তই এসবা কৈ ল'লিয়ে হ'ল আৰু এতিয়া পইচাটো ফুৰিব তেতিয়ালৈকে পাবি এনে আঁচনি চাচনি হ'ব এনে পটককে নাপায় মানুহে হয় নে নহয় তই এতিয়া এপ্লাই চেপ্লাই কৰিয়ে থৈ দিবি হ'ব দে একে সহায় একেবাৰে কৈ দিম দে তোক একেবাৰে তই টেনচন নলবি প্ৰেচিডেণ্টৰ ওচৰত যাবি দে হ'ব দে তই কবি মই কি বোলো এতিয়া এপ্লাই কৰি থৈ দিম তহঁতে একে নাম খবা একে প্ৰথমতে সোমাই নিদিওঁ হয় নে নহয় সেইকাৰণে মোৰ নামটো এতিয়াই দিম একেবাৰে মোৰ একেবাৰে ধৰ বুঢ়া সময়ত একে প্ৰথমতে যাতে নামটো যাতে আহে ন এতিয়াই লাগিব তই আকৌ বৃদ্ধ হলিহে তই আকৌ বৃদ্ধ পেঞ্চন পাবি আকৌ তই 17 বছৰ 16 বছৰ বুঢ়াই হলি তই হয় দে তই এপ্লাই কৰিবি দে তই প্ৰেচিডেণ্টৰ ওচৰত লগ কৰি কেনে তই এপ্লাই কৰি থৈ দিবি দে কেনেকে বা পৰীক্ষা দিছিলো মই ভালকে পৰীক্ষা দিছিলো নাই বা ভালকে দিছিলি হ'বলি নহয় আগতে দেখোন তেতিয়া ভালকে ইমান দিয়া নাছিলো ভাবিছিলো মানুহে কয় নহয় এইটো পৰীক্ষা বেয়া হলি হ'ব সেইটো মেট্ৰিক পৰীক্ষাত ভালকে দিবি সেইকাৰণে তাৰমানে আগৰ পৰীক্ষা এটা বেয়াকে দিছিলি ভালকে দিছং তথাপিতো নম্বৰ চম্বৰ পোৱা নাই নহয় লকডাউনত লকডাউন হ'ল কাৰণে নম্বৰ হ'ব নাপালি নম্বৰ পাহৰিলি তাৰমানে সেনেকুৱাহে গতি হ'ল এতিয়া তই যদি আগতে যদি ভালকে যদি পৰীক্ষা সভা দিছিলি তেতিয়াহ'লে মেট্ৰিকত ভালকে পাছ কৰিবি আৰু যদি তই যদি আগৰ নম্বৰ সভা যদি 0 পাছ 1 পাছ 2 পাছ তেতিয়াহ'লে তই গ'লি শূন্য নাপাং অকমান হেনো শূন্য নাপাং কিন্তু পঢ়িবা জানো ইমানো গাধা নহয় অকমান জানো তই একে ইমান দিন এনে পিঠিতে একেবাৰে কিতাপ বান্ধি লৈ ফুৰিলি হয় বিষ হৈ গ'ল জানো না বিষ হৈ গৈছে কিতাপ বান্ধি একে ছাল গৈছে একে ছাল গ'ল এতিয়া গৰমৰ কোবত ভাগ্য ভাল কি বুলি কয় এতিয়া ৰাতি একে পাউডাৰ দি শুই থাক খামুচি হ'ল গোটেই ভেকু খহুৱা ভেকুল দিম না গোটেই ছাল তাল গ'ল তেনেকুৱা হৈ গ'ল তোৰ পৰীক্ষাটো হোৱা হেঁতেন ভালে আছিলে নহ'লে ন তোৰ কষ্টখিনি হেৰি হ'লহেঁতেন এতিয়া পৰীক্ষাটো নহয় বুলি ক'লা এতিয়া ভালো লাগিছে ন তোৰ বেয়াও লাগিছে কিন্তু ভয়ো লাগিছে ধান বনা মেচিন থপথপকৈ আছে ধান বনা মেচিন থপথপাই আছে সেইদিনাখন যে তই খবৰটো দিলি সেইদিনাখন মই ইমান পঢ়িছোঁ বেছিকৈ একে লাগাতকৈ বেছিকৈ পঢ়িছোঁ
লাগাতকৈ বেছিকে পঢ়ি 24 ঘণ্টা 30 ঘণ্টা পঢ়ি আছো মই 24 ঘণ্টা 30 ঘণ্টাই পঢ়িছ ইমান পঢ়িছ সেই পঢ়িছ নহলে তই একেবাৰে তোক নহলে 100 ৰ ভিতৰত একেবাৰে 200 মানকে দিলাহতে নম্বৰ হ'ব হয় এনে পঢ়িছ মই 24 ঘণ্টা 30 ঘণ্টা পঢ়িছ 200 দিবা দে বা একেবাৰে তোৰ নিচিনা ষ্টুডেন্ট একেবাৰে আমাৰ অসমত পাবা এটা নেকেবে হয় দে মই মাহঁতে কয় ইয়া কি খাই জন্ম দিছিলি বেলেগে কয় হেনেকে কয় জন্ম দিছিলি বুলি কয় মাহঁতে লাজ কয় আকৌ কি নহয় একেবাৰে তোৰ নিচিনা আকৌ ছোৱালীজনী পাব ভাগ্যও লাগিব অসমত হয় নহয় মই মাহঁতে কওঁ বহুত বুলম পুণ্য ফলত মোক পালি বহুত পুণ্য ফলতা সেইকাৰণে তোৰ নামটো পুণ্য ফলত পোৱা কাৰণে তোৰ নামটো পুনি থলা হেনেকে থৈছে হয় দে তই কি বোলে কি নাম দিলা পুনি হ মানে কি বোলে পানীতে উঠি পুনি দি পয়া খবা পুনি খবা থাকে হয় ভাইকে নামডাল থলা পুনিহে থলা হয় দে এতিয়া তই একেবাৰে হেৰি কৰা এতিয়া মেট্ৰিকটো নহয় গতিকে তই পইচা আছে তই পাছ কৰিলে আকৌ আমাক একেবাৰে পাৰ্টি চাৰ্টি দিব লাগিব ন বাঁহৰ চুঙা কিবা চাঙা সেইসবা পইচা খবা এতিয়া তই কাটি কেনে আমাক খানা দিবা কাৰণে ৰেডিহে হোৱা দে দিম খানাটো পাবি আগতে পাছটো কৰি লওঁ দে হ'ব দে হাঁহ পাৰ মুৰ্গী চব মাৰিবি দে হ'ব দে তাকে মই বোলো পুনি কৈ থোৱা আংকৰ ইমান দিন হ'ল তাক বোলো কোৱাই নাই বোলো ন হ'লে বহুত দিনে হ'ল পৰীক্ষা নহয় বুলি কোৱা কাৰণে মই বোলো পুনি খবাই পৰা নাই ৰ মই বোলো যাবাই পৰা নাই সেইকাৰণে বোলো মই পুনিহঁতক খবাই বোলো আহোঁ প্ৰথমতে বোলে